Friends, welcome to my YouTube channel Mrs. Krishna Blog. যি সকলে মোৰ ভিডিও চাই তেওঁলোকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে অতি সোনকালে সাবস্ক্ৰাইব কৰি দিয়ে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ে যেন তেতিয়াহে মোৰ আহিবলগা ভিডিও নটিফিকেশন আপোনালোকে পাই যাব। Friends, আজি মই বনাম তেতেলি টেঙাৰ সৈতে সৰু মাছৰ জোল। গতিকে বলক ভিডিওটো আৰম্ভ কৰোঁ। এয়া এইখিনি তেতেলি মই থৈ দিছিলোঁ। এইখিনি এতিয়া মই খচি লম। চাওক জিভাৰ পানী পৰিছে নেকি আপোনালোকৰ মোৰ কিন্তু পৰিছে দেই এয়া মই অলপমান লৈ লৈছোঁ এইখিনি এতিয়া মই খচি ল'ম পানী এয়া মোৰ তেলখিনি গৰম হৈছে কেইটামান মই গোটা জিৰা দি দিছোঁ লগতে এয়া কাটি লোৱা পিঁয়াজ নহৰু আৰু কেঁচা জ্বালা পিঁয়াজ নহৰু আৰু জলকীয়াখিনি অলপমান ভাজিব লাগিব এয়া মই নিমখ আৰু হালধিখিনি দি দিছোঁ এতিয়া মই চেকনিৰে চেকি তেতেলি পানীখিনি দি দিছোঁ এয়া সৰু চামুচেৰে 1 চামুচ কৰ্ণফ্লাৱাৰ দি মই পানীত ঘুলি ৰাখিছোঁ এইখিনি এতিয়া মই ইয়াতে দি দিম তেতিয়া জোলখিনি ডাঠ হয় আৰু খাবলৈ বহুত টেষ্টি হয় এতিয়া মই হাই ফ্লেমত দিছোঁ এতিয়া ভাজি থোৱা দৰিকণা মাছখিনি মই জোলত এৰি দিম মই কাটি থোৱা মান ধনিয়াখিনি দি দিছোঁ চাওক জোলখিনি কিমান ধুনীয়া হৈছে এতিয়া মই গেছটো অফ কৰি দিছোঁ এয়া মোৰ ফাইনেলি হৈ গ'ল তেতেলিৰ লগত দৰিকণা মাছৰ জোল তো আপোনালোকে ভিডিওটো কেনেকুৱা পালে কমেণ্টত জনাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে ধন্যবাদ